আৰু এটি পুৰাণ গামোচাৰে সম্ভাষণ জনাব আমাৰ হাবৰাঘাট মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ হৈ সুহানা হাছানে। নাজানো আপোনালোকে শুনিছেনে নাই? থিয়েটাৰ সূৰ্যৰ এইবাৰ নাটক মই সেন্দুৰ নলওঁ এটি গীত অজয় ফুকনৰ সংগীত শুনি চাব নেকি? অ'কে। প্ৰথমতে মই হাবৰাঘাট মহাবিদ্যালয়ৰ সমূহ শিক্ষাগুৰুকে মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। লগতে ছাত্ৰ একতা সভাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে। আৰু আপোনালোক সকলোকে আকৌ এবাৰ বিৰাট ধুনীয়া হৈছে, কিন্তু এৰিয়া হিলি যাব লাগিব আজি। রোজাই হুকুম দিছে, কি হুকুম দিছে, সেইকাৰণে কওঁ মই আপোনালোকক ভাল পাওঁ বুলি। ইমান ধুনীয়াকৈ মৰম দিয়ে, সহযোগ কৰে। হুকুম দিছে